মোৰ চেনেলটিলৈ পুনৰ স্বাগতম জনাইছো পুনৰ এটি খবৰ লৈ আহিছো আপোনালোকৰ বাবে খবৰটি সঁচাকৈ বহুত বেছি বেয়া হ'ব কাৰণ আপোনালোকে থাম্বনেলত চাই ইতিমধ্যে গমে পাইছে হয় জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাদাৰ আছে এটি বেয়া খবৰ বৰ্তমান তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেখেত বৰ্তমান গুৱাহাটীৰ হেলথ সিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে জানিব পৰা মতে তেখেতৰ পেটৰ বিষ জ্বৰ আৰু লগতে বমিও হোৱা বুলি জানিব পৰা গৈছে বৰ্তমান তেখেতৰ ডক্টৰ চন্দন শৰ্মা ছাৰৰ নেতৃত্বত চিকিৎসা চলি থকা বুলি জানিব পৰা গৈছে আপোনালোকে আশীৰ্বাদ কৰিব তেখেত যাতে অতি সোনকালে সুস্থ হৈ উঠে সঁচাকৈ দিক্ষু শৰ্মাদাৰ গানে সকলোৰে মন জয় কৰে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ আমি আশু আৰোগ্য কামনা কৰিছো অতি সোনকালেই যাতে সুস্থ হৈ উঠে দিক্ষুদা বন্ধুসকল আপোনালোকেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব তেখেত যাতে অতি সোনকালে সুস্থ হৈ উঠে বৰ্তমান তেখেতৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেই সম্পৰ্কে কোনো ধৰণৰ তথ্য এতিয়াও পোৱা নাই হয়তো তেখেতৰ বৰ্তমান চিকিৎসা চলি আছে অতি সোনকালে যাতে তেখেত সুস্থ হৈ উঠে তাৰ বাবে আপোনালোকেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব বন্ধুসকল আজিৰ ভিডিঅ'টোৰ পৰা লৈছো বিদায় পুনৰ এনেকুৱা ধৰণৰ অসমৰ সকলোবোৰ খবৰ আপোনালোকে যদি এই চেনেলটোৰ জৰিয়তে পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অল কৰি ল'ব পাৰে আজিৰ ভিডিঅ'ৰ পৰা বাই বাই ফ্ৰেণ্ডছ